আলু মই বইল কৰি লৈছোঁ। মই মানে ফ্ৰাই কৰিলে ইমান এটা ভাল নাপাওঁ, চ' বইল কৰিলোঁ। এইটো ফ্ৰাই কৰি ল'লেও কথা নাই। তাৰপিছত এইফালে পিঁয়াজ, ধনিয়া, বিলাহী, জলকীয়া মই কাটি লৈছোঁ এখন প্লেটত, আৰু এইফালে চাট মছলা আৰু মিৰ্চি আছে। এতিয়া গোটেইবিলাক বস্তু মই মিক্স কৰি দিম এটা এটা কৰি। হৈ গৈছে বনোৱা, আৰু এতিয়া মই খাই লওঁ। ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ, আৰু পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত আহিম। ঠিক আছে, বাই বাই।